ইয়াৰ জোনাক হয় মোৰ ভণ্টি তাইৰ কামবোৰ ময়ে কৰি থাকোঁ তাই মানে আগতে কাম কৰি থাকোঁ মানে আমি কিমান দিন বেছি দিন হোৱা নাই লগ পোৱা তেতিয়াৰ পৰা তাই মোৰ ওচৰতে আহিছে তাই টাচ আপ কৰিছোঁ হেয়াৰ কালাৰ মই টাচ আপ ওচৰলৈ আনি দেখাই দিছোঁ ইয়াতে মই টাচ আপ কৰিলোঁ কালাৰ দেখিছে ইয়াতে টাচ আপ কৰিলোঁ তাইৰ চুলিখিনি মানে হেনা কৰা চুলি আছিলে যেতিয়া মই তাইৰ চুলিখিনি স্মুথনিং কৰিছিলোঁ গোটেই চুলিখিনি হেনা কৰা আছিলে আৰু গোটেই চুলিখিনি জপৰা আছিলে তাই মানে একেবাৰে মেনেজ কৰিব নোৱাৰে মই এই কথাটো আপোনালোকক কেলৈ কৈছোঁ যে তাইৰ চুলিখিনি জপৰা আছিলে মেনেজ কৰিব নোৱাৰে এতিয়া আমি কওঁ যে ভগৱানে দিয়া চুলিখিনি আমাৰ ভাল সঁচাকৈয়ে ভাল কিন্তু যেতিয়া এখন নিৰ্দিষ্ট ফিল্ডত যোৱা হয় নিৰ্দিষ্ট প্ৰফেশ্যনত যোৱা হয় তেতিয়া নিজৰ ড্ৰেছ কোডটোৰ লগতে চুলিখিনিও চিজিল হোৱাটো উচিত চুলিখিনি মেনেজেবল হোৱাটো উচিত সেইটো কাৰণে এতিয়া তাইও এখন নিৰ্দিষ্ট ফিল্ডত থাকে ফিল্ডত কাম কৰে গতিকে সেই নিৰ্দিষ্ট ফিল্ডখনৰ কাৰণে তাইৰ চুলিখিনি মেনেজ হোৱাটো উচিত সেই উচিত হোৱাৰ কাৰণে বা প্ৰয়োজন অনুভৱ হোৱাৰ কাৰণে তাইৰ চুলিখিনি স্মুথ কৰি ল'ব লগা হ'ল আৰু তাইক মানে আজি মই অলপ চিল্কি তাইক ৰিপেয়াৰ ট্ৰিটমেণ্ট দিম কাৰণ চুলিখিনি ৰাফ হৈ গৈছে তাই স্কুটি চলাই ফুৰে খুব স্কুটিতেই থাকে তাই মানে তাই ৰানিঙত থাকে আমাৰ চিল্কি চাইন ট্ৰিটমেণ্টটো এড কৰাৰ পিছত চুলিখিনি এইখিনিয়ে তুমি ওচৰলৈ আনি দেখুওৱা পিছে পুৰা তলি লাগে আপোনাৰ মানে খুব ধুনীয়া চাইন আহে এইটো মানে ৰাফ চুলি স্মুথনিং কৰাৰ পিছত যদি ৰাফ চুলি আপুনি আকৌ পুনৰাই চিল্কিনেছটো আপুনি যদি এড কৰিব বিচাৰে এইটো এড কৰিব পাৰি খুব ধুনীয়া হৈ যায় যিখিনি চুলি স্মুথনিং আছিলে ৰাফ হৈ গৈছিলে বেয়া হৈ গৈছিলে সাধাৰণতে মানে ৰাফনেছ কেতিয়া আহে আপুনি স্কুটি যদি এনি টাইম চলাই ফুৰে বা এনি টাইম কামৰ কাৰণে আপুনি যদি গাড়ী চাড়ীত অহা যোৱা কৰি থাকে তেতিয়া ধূলি চুলি লাগিলে মানে কি হয় চুলিৰ চাইনটো নাইকিয়া হৈ যায় উজ্জ্বলতাটো নাইকিয়া হৈ যোৱাৰ পিছত সেইটো সেই চাইনটো আকৌ আনিব পৰা যায় তাত এডিশ্যনেল আকৌ এড কৰিব পৰা যায় সেইটো এই চুলিত মই এড কৰি দিলোঁ এতিয়া দেখিছে খুব ধুনীয়া হৈছে